তো হেই গাইস ওয়েলকাম ব্যাক টু মাই ইউটিউব চ্যানেল। আজি গাইস তাৰমানে আমাৰ ইয়াত আছে লক্ষ্মী পূজা, মানে লক্ষ্মী পূজাৰ পৰা ডাইৰেক্ট নহয়, আজি গাইস বেলবৰণ। আজি বেলবৰণ নেকি? আজি বেলবৰণ ন? আজি বেল খাটো হ'ব বোলে। হ'ব ন? আজি ৰাতি নেকি? ৰাতি না গাইস মই যাবো ৰাতি খুৱাবলৈ, কিন্তু ইয়াক খুজিব আৰু তাৰমানে তো গাইস এওঁলোকৰ মানে গৰু আছে, এতিয়া তাৰমানে কেইটা যাব লাগিব, এইবিলাক গৰুবিলাক আহি আছে। তো গাইস ই অলপ পিছত এতিয়া যাব, মানে গৰু আছে সিহঁতৰ বান্ধব। তো গাইছ এইবিলাক বাদ দিওঁ, আপোনালোকক বাহিৰৰ দৃশ্যটো দেখাওঁ। আৰু তাৰমানে মেইন পূজা গাইছ কালিয়ে, তো আপোনালোকক সকলো দেখাম, পূজা নিকাম চাই আকৌ ভিডিঅ'টো। তো কি ৰকম লাগি আছে গাইছ, তেওঁলোকে অলপ কথা কি তো গাইছ ভিডিঅ' বনাই থাকোঁতে গাইছ মানুহে আহি গ'ল, সেইকাৰণে গাইছ ভিডিঅ'টো মানে বন্ধ কৰিব লগা হয়। তো আপোনালোকক মই বাহিৰৰ দৃশ্যটো দেখাই আছোঁ। তাৰমানে গাইছ পূজাটো মানে আজি নহয়, মানে আজি বেলবৰণ গাইছ। তাৰমানে মই অলপ পিছত লুকাব আহিছোঁ গাইছ, কাৰণ মানুহে মানে লক্ষ্য দি বান্দৰ চালাতে গাইছ। তো আজি গাইছ তাৰমানে বেলবৰণ, তো সকলোবোৰ দেখাম। আজি তাৰমানে ভাতো খুৱাব, ৰাতি ভাত খাব যাম, কালি গাইছ পূজা, তো যাম দিয়ক। এতিয়া আপোনালোকক বাহিৰৰ দৃশ্যবিলাক দেখা আছে, মই চলিলে বেয়াকৈ চাই আছোঁ ৰ'ব গাইছ, এয়া মোক বেয়াকৈ চাইছিল গাইছ এতিয়া। তো গাইছ আপোনালোকৰ বাহিৰৰ দৃশ্যটো দেখাই আছোঁ, এই বাচ্চা মানুহবিলাক বান্দৰ চাই আছে গাইছ। দিয়ক আপোনালোকক বাহিৰৰ দৃশ্য দেখাম এতিয়া, আৰু সকলো দেখাই আছোঁ দিয়ক। কালি পূজা, মেইন পূজা কালিক মই আৰু কৰি আছোঁ, মানে যাম আৰু দিয়ক। আমাৰ গাঁৱতে পূজা গাইছ দিয়ক। তো গাইছ অলপ পিছত গাইছ আমাৰ গোহাঁইঘৰত মানে গাইছ প্ৰতিমাটো আহি আছে আৰু গাইছ, সকলো মই দেখাম অলপ। অ' কি আহিব না প্ৰতিমা? কেতিয়া আহিব? দেৰি হ'ব। অ' প্ৰতিমা এই একচেনা গাইছ, মোবাইল ইমান চাই থাকে, মোবাইল চাই মোবাইল আপি যাই আছে গাইছ, কি হ'ব? হাঁহি আছে তাই, হাঁহি আছে তাই। অ' কেতিয়া আহিব বুলি কৈছে আপুনি? অলপমান দেৰি হ'ব ন? তো গাইছ অলপ পিছতে আমাৰ গোহাঁইঘৰত তাৰমানে প্ৰতিমাটো আহি আছে, আপোনালোকক সকলো দেখাম। এই ৰাস্তাতে যাব আপোনাক চাই, এনেকৈ হাঁহি আছে গাইছ, মোক চাই কি ক'ব। তো গাইছ এনেকৈ হাঁহি থাকে মানে, কি হ'ব ভিডিঅ'টো মানে শান্তি নাই গাইছ। তাৰপৰা বাদ দিয়ক। তো প্ৰতিমা আহি আছে, সকলোবোৰ দেখাম, মানে এতিয়া প্ৰতিমাটো ৰাস্তাতে যাব, আপোনালোকক মই ভালকৈ দেখাম। তো গাইছ সকলোতো মই আপোনালোকক কৈছোঁৱেই, মেইন পূজাটো কালি, আজি তাৰমানে বেলবৰণ দিয়ক। লগ পাই আছোঁ আজি গাইছ প্ৰতিমাৰ লগত লগ পাই আছোঁ, আৰু গাইছ ভাত খাব যাম, সেইটোৱে দেখাম। আৰু কালি মেইন তাৰমানে পূজাখন আপোনালোকক সকলো দেখাই দিম দিয়ক। তো গাইজ ফাইনেলি প্ৰতিমাটো আহিল, চাওকচোন সকলোবোৰ আপোনালোকক দেখাই আছোঁ। তো গাইজ আহি পালোঁ দিয়ক, ফাইনেলি আহি পালোঁ। তো গাইজ আপোনালোকক মই যে আগৰ মানে ক্লিপকেইটাত যে কৈছিলোঁ যে আজি বেলবৰণ, সেই আজি বেলবৰণ হয় গাইজ। চাওক বামুণে সকলোকে ফটা দি আছে। তো গাইজ আমি অলপ পিছত তাৰমানে আমাক তাৰমানে এতিয়া কমচে কম তাৰমানে আমি যে গাইজ ভিডিঅ'টো বনাই আছিলোঁ, তেতিয়া গাইজ বাজিছিল আপোনাৰ কমচে কম 11:30টো না 11:30 বাজা নাই, 10টামান বাজিছিল। আমি গাইজ এতিয়া ভাত খাব আহিছোঁ। আমি গাইজ তাৰমানে 400 টকাকৈ চান্দা দিছোঁ, সেইকাৰণে গাইজ আমাক তাৰমানে ভাত খাব দিছে। মানে 400 টকা মানে কি, আমাৰ গাঁৱৰ ৰাইজে মানে 400 টকা দিছে, সেইকাৰণে গাইজ আমাক মানে খাব দিছে গাইজ। গাইজ ভাতকেইটা খাই পেলাই গাইজ কালি একদম পূৰা আচল পূজাত লগ পাম। চাই চাওকচোন ভিডিঅ'টো, বেয়া পালি এৰি গুচি যাব বুলি ভাবিছোঁ মই, নাযাব গাইজ, এৰি দেখ গাইজ মই ফটোনো কিমান শুনাম আপোনালোকক, দেখ আৰু গাইজ সেইখিনি জেগাত গাইজ ভাত বনাই আছে। তো গাইজ ফাইনেলি ভাতকেইটা আহি গ'ল গাইজ। গাইজ দেখছে না, এটাই খাব দিছে, মানে খাৱা নাই গাইজ, ঠিক আছে দিয়ক। গাইজ ভাতটো ভাতকেইটা খাই লওঁ দিয়ক গাইজ। তো আপোনালোকক মই ডাইৰেক্ট কালি লগ পাই আছোঁ নেক্সট পূজাত।
দিয়ক। তো গাইজ আজি হৈছে নেক্সট ডে'। তো গাইজ আজি আমি মানে পূজা চাব গাইজ যাই আছোঁ। কাৰণ মানে কি ক'ম গাইজ, আমাৰ গাঁৱৰে পূজা, ৰাতিও যাই আছোঁ দিয়ক গাইজ। কমচে কম গাইজ এতিয়া বাজিছে আপোনাৰ 10:30মান বাজিছে গাইজ। আমি এতিয়া গাইজ পূজা চাব যাই আছোঁ। তো ব'লক আমাৰ লগত গাইজ আমাৰ গাঁৱৰ পূজাখন চাওক। আপোনালোকক আমাৰ প্ৰতিমাটো ডাইৰেক্ট ভালকৈ দেখাই দিম গাইজ আজি। ব'লক আমি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। এইটো কাৰোবাৰ ডাইলগ নেকি, কাৰ ডাইলগে গাইজ এইটো? দিয়ক চাওক। নাপায় ন? তো গাইজ পাই গ'লোঁ আমাৰ গাঁৱৰ পূজা মণ্ডপ। গাইজ আমাৰ ঘৰৰ পৰা গাইজ এই পূজাক লাগে মানে 1 কিলোমিটাৰ নহয়ে গাইজ, বেছি দূৰ নহয়। তো ব'লক আপোনালোকক মানে সেইবোৰ কথা বাদ দিছোঁ গাইজ। তো আপোনালোকক মই প্ৰতিমাটো দেখাই লৈ আহোঁ। তো ব'লক চাওক গাইজ আমাৰ গাঁৱৰ চৈতন্য সত্ৰৰ প্ৰতিমাটো গাইজ। কি ভাল লাগিছে ন গাইজ, ভাল লাগবই গাইজ, কাৰণ গাঁওখন আমাৰ, সেইকাৰণে গাইজ ভাল লগাটো স্বাভাৱিক গাইজ। তো গাইজ ব'লক আপোনালোকক অলপ এই দোকান চোকানগিলা অলপ দেখাই লৈ আহোঁ গাইজ। আমাৰ এটা মানে থিয়েটাৰ নহয়, কিবা এটা খোলা মঞ্চ পাতি গাইজ, কিবা এটা মানে হ'ব আৰু অলপ তাৰো ফুটেজ এটা দেখাই দিম। তো ব'লকচোন আমি যাই থাকোঁ। আমাৰ কেমেৰা পাৰ্চন তাৰা দাসৰ সৈতে, মানে তাৰা দাস নহয়, ভৱেশ দাসৰ সৈতে গৌৰৱ দাস ৰিপৰ্ট মানে দেখা দে কি কৰিম আছোঁ গাইজ। তো গাইজ বহুত বছৰ মূৰত মোৰ এটা লগৰ বন্ধু লগ পালোঁ। সেই আমি 6-7ত পঢ়ি থকা সময়ৰে। তো মানে তাক দেখাৰ লগে লগে গাইজ, মানে তাক প্ৰথমতে মই দেখা নাছিলোঁ, সি মোক প্ৰথমতে দেখিছিল। সি মোক মাত দিলোঁ গাইজ, সেইকাৰণে মই তাক মাত দিলোঁ। মানে মাত দিম মানে কি, সি মোক যদি নামাতলোঁ হয় মই তাক গাইজ আগতে মাত দিলোঁ হয় গাইজ। কাৰণ লগৰ বন্ধুৰ দৰে কেনেকৈ হ'ব পাৰে গাইজ, কি হ'ব পাৰে। সেইকাৰণে তেতিয়া মই তাৰমানে তাক দেখাৰ পিছত অলপমান মানে কি কৰোঁ নে কি নকৰোঁ লাগিল, অলপ ফটো উঠলোঁ গাইজ। সেনেকৈ আৰু সময়গিলা গেল আৰু কিছু সময় এনেকৈ খেদালোঁ দিয়ক। তো গাইজ এইখন হৈছে বকুলতলাৰ পূজা। তাৰমানে আমাৰ তাৰমানে গাঁৱত 2খনেই পূজা হয়। আমাৰ এইখন পূজাত তাৰমানে আমি নহয়, মানে আমাৰ চুকতো নহয় এইখন পূজা, মানে আমাৰ গাঁৱতে হয় গাইজ। চাওক দেখিছে না গাইজ। আপোনালোকক মানে মই বকুলতলাৰ অলপ ৱৰ্ক এৰাউণ্ডটোহে দিব পাৰিলোঁ গাইজ। এতিয়া গাইজ আহি গ'লোঁ আমাৰ এই চৈতন্য সত্ৰৰ মানে এই খোলা মঞ্চ পাৰ্টিটো মানে অলপমান চালোঁ গাইজ। চাই মেলি গাইজ 12:30 এটা বাজি গ'ল। এটা বজাৰ পিছত গাইজ মই ঘুমটি ধৰিলোঁ। তো ঘুমটি ধৰাৰ পিছত গাইজ মই কি কৰিম, ভিডিঅ' বনোৱা মানে ভিডিঅ'টো মানে কৰা হ'ল, কিন্তু গাইজ মোৰ ঘুমটি ধৰিছে যে কি কৰোঁ কি নকৰোঁ লাগি গ'ল। তো গাইজ মই মানে যাইতে ঘৰত গাইজ 1:30 বাজিছে দিয়ক গাইজ। এতিয়া মই যাই ঘুমাই থাকিলোঁ।